নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide1753 স্বাগতম জনাইছো। এই ভিডিওটোত এটা অত্যন্ত সিৰিয়াস বিষয় আলোচনা কৰিব খুজিছো। আপুনি যদি 2005 চনৰ পিছত যোগদান কৰা এজন চৰকাৰী কৰ্মচাৰী হয় তেন্তে আপুনি এই ভিডিওটো একেবাৰেই নুচুৱাকৈ নাথাকিব, কাৰণ এই ভিডিওটোত NPS ৰ ভয়াবহতা আৰু পুৰণি পেঞ্চনৰ লগত এই NPS ৰ এক তুলনামূলক আলোচনা কৰিবলৈ চেষ্টা কৰিম। লগতে এই অভিশাপস্বৰূপ NPS ৰ পৰিৱৰ্তে OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ বাবে কৰ্মচাৰীসকলে তথা NPS কৰ্মচাৰী সংগঠনসমূহে কেনেধৰণৰ পদক্ষেপ তথা ৰণনীতি প্ৰস্তুত কৰিছে এই গোটেই কথাখিনি আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিম। সেয়ে ভিডিওটো শেষলৈকে চাই থাকিব আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো NPS কৰ্মচাৰীসকলৰ লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তেন্তে আহকচোন ভিডিওটোৰ মূল কথাখিনিলৈ আগবাঢ়ো। আপোনালোকে এটা কথা অতি ভালদৰে জানে যে 2005 চনৰ পাছত চাকৰিত যোগদান কৰা কৰ্মচাৰীসকলৰ কোনো ধৰণৰ পেঞ্চনৰ ব্যৱস্থা নাই। তাৰ ঠাইত কৰ্মচাৰীসকলৰ পৰা 10% টকা কাটি চৰকাৰে সেই টকা বজাৰত নিৱেশ কৰে আৰু এই বজাৰত লগোৱা টকাৰ পৰা যদি কিবা লাভ হয় তেনেহলে সেই টকাৰ এটা অংশ কৰ্মচাৰীসকলক পেঞ্চন হিচাপে প্ৰদান কৰে, যিটো একেবাৰেই নগণ্য। তাৰোপৰি বজাৰত নিৱেশ কৰাৰ কাৰণে আপোনাৰ জমা ধনৰ পৰাও হঠাৎ কেতিয়াবা বহু টকা ক্ষতিগ্ৰস্ত হ'ব পাৰে। আপোনাৰ ৰিটায়াৰমেণ্টৰ সময়ত যদি শ্বেয়াৰ মাৰ্কেট ডাউন হৈ থাকে তেনেহলে আপোনাৰ জমা থকাৰ টকাৰ পৰাও বহু পৰিমাণে লোকচান হ'ব। গতিকে আল্টিমেটলি আপুনি পেঞ্চন লাভ নকৰিব, বা কিছু পৰিমাণৰ ধন আপুনি পেঞ্চন হিচাপে লাভ কৰিলেও আপোনাৰ বা মোৰ বৃদ্ধাৱস্থাত সেই পেঞ্চনৰ ধন একেবাৰেই নগণ্য হ'ব। এনেধৰণৰ বহুতো সমস্যা NPS ব্যৱস্থাত আছে, যিটো আচলতে NPS কৰ্মচাৰীসকলৰ বাবে অভিশাপস্বৰূপ। কিন্তু পুৰণি পেঞ্চন ব্যৱস্থাত এনেধৰণৰ অভিশাপস্বৰূপ বেয়া দিশবোৰ নাই। এতিয়া চাওঁ আহকচোন পুৰণি পেঞ্চনৰ লগত নতুন পেঞ্চনৰ এটা তুলনা কৰি চাওঁ। পুৰণি পেঞ্চন ব্যৱস্থাত কৰ্মচাৰীৰ পৰা কোনো ধৰণৰ ধন আদায় কৰা নহয়, অৰ্থাৎ কৰ্মচাৰীসকলৰ পৰা কোনো ধৰণৰ ধন টকা কাটি ৰখা নহয়। কিন্তু নতুন পেঞ্চন ব্যৱস্থাত কৰ্মচাৰীসকলৰ পৰা 10% ধন কাটি ৰখা হয়। ঠিক তেনেদৰে পুৰণি পেঞ্চন ব্যৱস্থাত পেঞ্চনৰ পৰিমাণটো কৰ্মচাৰীজনে নিজেই জানিব পাৰে, অৰ্থাৎ তেওঁ যিটো মাহত অৱসৰ গ্ৰহণ কৰিব সেই মাহৰ দৰমহাৰ 50% তেওঁ পেঞ্চন হিচাপে লাভ কৰিব বুলি তেওঁ নিশ্চিত হৈ থাকে। কিন্তু নতুন পেঞ্চন ব্যৱস্থাত বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে এই নিশ্চিতিটো নাথাকে, অৰ্থাৎ তেওঁ অৱসৰ গ্ৰহণৰ মাহটোত যদি 1 লাখ টকাও দৰমহা পায় কিন্তু তেওঁ পেঞ্চন কিমান পাব তাৰ কোনো নিশ্চয়তা নাথাকে। ইয়াৰ পাছত পুৰণি পেঞ্চন ব্যৱস্থাত পেঞ্চন নিৰ্ভৰ কৰিব চৰকাৰ দায়বদ্ধ, অৰ্থাৎ পেঞ্চন দিবলৈ চৰকাৰ দায়বদ্ধ থাকে পুৰণি পেঞ্চন ব্যৱস্থাত। কিন্তু নতুন পেঞ্চন ব্যৱস্থাত ইয়াত কোনো ধৰণৰ দায়বদ্ধতা নাথাকে তথা চৰকাৰো দায়বদ্ধ নহয়। তাৰ পাছত পুৰণি পেঞ্চন ব্যৱস্থাত মূল্য বৃদ্ধিৰ ক্ষেত্ৰত মৰগীয়া বানচ প্ৰাপ্য হয়, অৰ্থাৎ সময়ে সময়ে চৰকাৰে যি মৰগীয়া বানচ বৃদ্ধি কৰে সেই বৃদ্ধিটো পুৰণি পেঞ্চন ব্যৱস্থাত লাগু হয়, প্ৰযোজ্য হয়। কিন্তু নতুন পেঞ্চন ব্যৱস্থাত তেনেধৰণৰ কোনো ব্যৱস্থা নাথাকে। পুৰণি পেঞ্চন ব্যৱস্থাত ভৱিষ্যনিধিৰ ব্যৱস্থা থাকে, য'ৰ পৰা এই ভৱিষ্যনিধিৰ ধনৰ পৰা আগতীয়াকৈ কৰ্মচাৰীজনে ধন আহৰণ কৰিব পাৰে। কিন্তু নতুন পেঞ্চন ব্যৱস্থাত এনেধৰণৰ কোনো ব্যৱস্থাই নাথাকে। পুৰণি পেঞ্চন ব্যৱস্থাত এজন কৰ্মচাৰীৰ সৰ্বনিম্ন পেঞ্চন 6,000 টকাকৈ মাহিলী পাব বুলি এটা তথ্যত প্ৰকাশিত। কিন্তু নতুন পেঞ্চন ব্যৱস্থাত তেনেধৰণৰ কোনো নিশ্চিতি নাই। ইয়াত একেবাৰে কৰ্মচাৰীজনে পেঞ্চনৰ পৰিমাণ নাপাবও পাৰে, পেঞ্চনৰ ধন নাপাবও পাৰে, তাৰ কোনো নিশ্চয়তা নাথাকে। গতিকে পুৰণি পেঞ্চন ব্যৱস্থাৰ তুলনাত নতুন পেঞ্চন ব্যৱস্থাটো যে একেবাৰেই কৰ্মচাৰীসকলৰ বাবে অভিশাপস্বৰূপ সেই কথাটো ইতিমধ্যে কৰ্মচাৰীসকলে মৰ্মে মৰ্মে উপলব্ধি কৰিবলৈ ধৰিছে, আৰু এই কথাটোৱে কৰ্মচাৰীসকলক অত্যন্ত শংকিত কৰি তুলিছে। তেওঁলোকৰ বৃদ্ধাৱস্থাত কি হ'ব? তেওঁলোক পথৰ ভিখাৰী হৈ থাকিব নেকি? এই প্ৰশ্নটোৱে, এই সন্দেহটোৱে, এই ভয়টোৱে কৰ্মচাৰীসকলক অত্যন্ত হতাশ কৰিছে, আৰু কৰ্মচাৰীসকলক এই ভয়টোৱে
একেবাৰে খুলি খুলি খাবলৈ ধৰিছে। সেয়েহে সমগ্ৰ ভাৰতৰ লগতে অসমতো এক আন্দোলনমুখৰ পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে আৰু ইতিমধ্যে এই আন্দোলনৰ উকমুকনি আৰম্ভ হৈছে আৰু এই আন্দোলনৰ এটা বাতৰি যোৱা 8 মে' তাৰিখে প্ৰকাশ পাইছে। এই বাতৰিটো আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই দিব খুজিছোঁ। এইটো হৈছে সেই গুৰুত্বপূৰ্ণ বাতৰিটো। আপোনালোকৰ জ্ঞাতাৰ্থে মই এই বাতৰিটো পাঠ কৰি দিব খুজিছোঁ। জুনত খানাপাৰাৰ পৰা দিছপুৰলৈ 50,000 কৰ্মচাৰীয়ে উলিয়াব প্ৰতিবাদী সমদল। NPS বাতিল, পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবী। NPS বাতিল কৰি ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰয়োগ কৰিবলৈ দাবী জনাইছে অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই। NPS চৰকাৰী ব্যৱস্থাৰ দ্বাৰা সৃষ্টি কৰা এক সামাজিক ৰোগৰ বাহিৰে আন একো নহয় বুলি আজি সংবাদমেল যোগে সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। NPSৰ তীব্ৰ বিৰোধিতা কৰি সন্থাই কয় যে ইতিমধ্যে এই পেঞ্চন ব্যৱস্থাৰ অধীনত প্ৰায় 7,000 জন শিক্ষক বিষয়া কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে আৰু এইসকলৰ 95% মাহে 1200 টকাতকৈ কম ধন পেঞ্চন হিচাপে লাভ কৰি আছে। অৱসৰৰ পাছত জীৱন ধাৰণৰ বাবে বহু কৰ্মচাৰীয়ে শ্ৰম কৰিবলৈ বাধ্য হৈছে। উল্লেখযোগ্য যে 2005 চনৰ পাছত চাকৰিত যোগদান কৰা বিষয়া, শিক্ষক, আৰক্ষীসহ অন্যান্য কৰ্মচাৰীসকলৰ ভৱিষ্যত শংকাৰ বিষয়ে অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই প্ৰকাশ কৰি আহিছে। কিন্তু কৰ্মচাৰীসকলৰ উদ্বেগ, ভৱিষ্যত সুৰক্ষাৰ বিষয়ত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ প্ৰতিবাদত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে সন্থাই। অহা মাহত 50,000 ৰাজ্যিক কৰ্মচাৰীয়ে NPS বাতিলৰ দাবীত খানাপাৰাৰ পৰা দিছপুৰলৈ প্ৰতিবাদী সমদল উলিয়াব। আজি অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কেইবাটাও কৰ্মচাৰী সংগঠনৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ সিদ্ধান্ত অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি হিমাংশু মৰল আৰু অসম NPS কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই সংবাদ মাধ্যমক জনায়। এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতো যদি চৰকাৰে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ইয়াতকৈ অধিক তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি সন্থাই ঘোষণা কৰিছে। অনাগত দিনত সকলো কৰ্মচাৰী সন্থাই সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ নেতৃত্বত যুক্তিবাদী সংগ্ৰাম গঢ়ি তুলিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰে। এই বিষয়ত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সৈতে আলোচনাৰো পোষকতা কৰে। এইটোৱে হৈছে সেই বাতৰিটো যিটো যোৱা 8 মে' তাৰিখে প্ৰকাশ পাইছে। গতিকে আপোনালোকে NPSৰ ভয়াৱহতাৰ বিষয়ে উপলব্ধি নিশ্চয় কৰিব পাৰিছে। গতিকে এতিয়াই যদি আমি আমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰি ল'ব নোৱাৰোঁ তেন্তে হ'লে আমাৰ প্ৰজন্ম ধৰি আমাৰ পিছৰ প্ৰজন্মসকলেও এই একেটা সমস্যাতেই ভুগি থাকিব। আমাৰ ল'ৰা ছোৱালী, আমাৰ নাতি নাতিনী সকলোৱে এই সমস্যাত ভুগি থাকিব। অৰ্থাৎ এক প্ৰকাৰৰ যুৱচাম বা নেক্সট প্ৰজন্ম একেবাৰে কোঙা হৈ পৰিব। কাৰণ ভৱিষ্যত সুৰক্ষিত নহ'লে কোনো মানুহেই সুচাৰুৰূপে বা সুস্থিৰ ৰূপে নিজৰ কৰ্ম সম্পাদন কৰিব নোৱাৰে। সেইটো একেবাৰে স্পষ্ট কথা। শেষত এটা কথাই ক'ম যে চৰকাৰে এই NPS কৰ্মচাৰীসকলৰ দুখ তথা মৰ্ম বেদনা উপলব্ধি কৰক, অতি সোনকালে উপলব্ধি কৰক আৰু আলাপ আলোচনাৰ মাধ্যমেৰে এই কৰ্মচাৰীসকলৰ ভৱিষ্যতটো যাতে সুৰক্ষিত হ'ব পাৰে তাৰ এটা সুব্যৱস্থা গ্ৰহণ কৰক। কাৰণ ৰাজস্থান চৰকাৰে ইতিমধ্যেই পুৰণি পেঞ্চন বাহাল কৰিছে, তাৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হওঁ হওঁ অৱস্থাত আছে। সেয়েহে অসম চৰকাৰেও তৎপৰতা প্ৰদৰ্শন কৰাটো আমি বিচাৰোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। আপোনালোকৰ এই ভিডিঅ'টোৰ ওপৰত বা NPS ব্যৱস্থাৰ পৰা কিদৰে আমি পৰিত্ৰাণ পাব পাৰোঁ এই ক্ষেত্ৰত আপোনালোকৰ বহুমূলীয়া মতামত তথা পদক্ষেপৰ বিষয়ে আমাৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।